তুমি কেনে আছা মা? মই জোনমণি, কবি সুৰজ জমাল। মা, তুমি কেনে আছা? আজি কেইবাদিনো হ'ল তোমাক দেখায়ে নাই। মই ভবায়ে নাছিলোঁ ঘূৰি নাহিম বুলি, তোমাৰ চৰণত শেষৰটো সেৱা দিবলৈ। তুমি কিবা খালানে মা? নিজৰ যত্ন ল'বা দেই মা। তুমি বোলে খুব কান্দিছা মা। নাকান্দিবা মা, ময়োতো কান্দিছিলোঁ। কিনো লাভ হ'ল মা? তোমাৰ মোৰ কান্দোন শুনিবলৈ আছেনো কোন? খুব হেঁপাহ আছিল মা, শেষবাৰৰ বাবে তোমাক চাবলৈ। নোৱাৰিলোঁ ঘূৰি আহিবলৈ মা। দানৱৰ ওচৰত আৰ্তনাদৰ মূল্য ক'ত? বহুত চিঞৰিলোঁ, যন্ত্ৰণাত ছটফটাইছিলোঁ। মোৰ সৈন্য শক্তিৰ পুণ্য প্ৰয়োগত বিফল হৈছিলোঁ মা। জানা মা, মোৰ শৰীৰৰ প্ৰতিটো শিৰা উপশিৰা আৰ্তনাদৰ হেঁচাত কোচ খাই গৈছিল। নাকান্দিবা মা, তোমাক লগ পাম যেতিয়া মোৰ দেশলৈ আহিবা। তোমাৰ লগত বহি তোমাৰ বুকুত মূৰ থৈ আৰু বহু কথা পাতিম। তুমি কেনে আছা মা? তুমি কেনে আছা? যদি আপোনালোকে কবিতাটো ভাল পাইছে তেনেহ'লে লাইক কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰিব সকলোকে। চ' আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ আহোঁ, বাই বাই।